নলবাৰী জিলাৰ এখন চৰকাৰী বিদ্যালয় এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অতি ভিতৰুৱা এখন গাঁৱত অৱস্থিত এই বিদ্যালয়খনে কি এনে চমক সৃষ্টি কৰিছে সকলো দেখুৱাম। তাৰ আগতে আপোনালোক যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো এই ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এটা সময়ত গাঁৱৰ চহা জীৱনত ব্যৱহাৰ কৰা জাকৈ, খালৈ, জুলুকি, চেপা, যঁতৰ, উঘা, চেৰেকী, ৰাহ, নাঙল, যুঁৱলি, মৈ, খুন্দনি, হকা, হেৰিকেন, লেম্প, কেৰাচিন তেলৰ চাকি সকলো সজাই থোৱা আছে এইখন বিদ্যালয়ত। অসমৰ লোকসমাজৰ পৰা হেৰাই যাব ধৰা এই সম্পদসমূহক নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিয়াৰ বাবে বিদ্যালয়খনে এই পদক্ষেপ হাতত লৈছে। এনে ব্যতিক্ৰমী পদক্ষেপেৰে উজলি উঠা এইখন বিদ্যালয় হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ ডিৰুৱা গোপালথান মিলন এম.ই. স্কুল। বিদ্যালয়খনে অসমৰ জাতীয় জীৱনৰ পৰা বিলুপ্ত হ'ব ধৰা কিছুমান সা সঁজুলিৰ আৰ্হি সংৰক্ষণ কৰি এটি সংগ্ৰহালয় স্থাপন কৰি এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কুলেন বৰ্মনৰ উদ্যোগত আৰু এগৰাকী স্থানীয় শিল্পী সোণাৰাম দাসৰ প্ৰশংসনীয় পদক্ষেপৰ ফলতে বিদ্যালয়খনে ছাত্ৰ ছাত্ৰীক পাঠ্যপুথিৰ বিদ্যাৰ উপৰিও ব্যৱহাৰিক জ্ঞান অন্বেষণৰ লক্ষ্যৰে অসমৰ কৃষ্টি আৰু পৰম্পৰাক এনেদৰে সংৰক্ষণৰ ওপৰত গুৰুত্ব দিছে। মোৰ নাম কুলেন বৰ্মন। আমাৰ স্কুলখনৰ নাম হৈছে গোপালথান মিলন এম.ই. স্কুল ডিৰুৱা, নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত। আমাৰ স্কুলত এই সংগ্ৰহালয় এটা আমি আৰম্ভ কৰিছোঁ এইকাৰণে যে আমাৰ অসমীয়া সমাজ জীৱনত কিছুমান বস্তু অৱলুপ্ত হ'বলৈ ধৰিছে। আমাৰ নতুন প্ৰজন্মই কিছুমান বস্তু চিনিয়ে নাপায়। গতিকে তাৰ ভিতৰত এইটো আমাৰ শালৰ সঁজুলি, এইটো আমাৰ চেৰেকী। আজিৰ আমাৰ নৱম প্ৰজন্মই ইয়াৰ নামেই নাজানে। চেৰেকী শালত ব্যৱহাৰ হয়। এইটো হ'ল উঘা। তাৰপিছত আমাৰ মাছ মৰা সঁজুলিৰ ভিতৰত আছে এইখন জাকৈ। এইটো আমাৰ চেপা, এইটো মাছ ধৰা সঁজুলি। তাৰপিছত আপোনাৰ এই যঁতৰ আছে, এইটো যঁতৰ। তাৰপিছত আপোনাৰ আছে এই এইখন মৈ খেতিৰ সঁজুলি। তাৰপিছতে আপোনাৰ এটা ঢেঁকী আছে। আমাৰ অসমীয়া সমাজ জীৱনৰ অন্যতম সামগ্ৰী আছিলে, আজিকালি হয়তো ইয়াক নোহোৱাই হৈছে। এইটো ঢেঁকী আছে আমাৰ, এইটো ঢেঁকী। তাৰপিছত আপোনাৰ আছে আমাৰ এই গৰু গাড়ী আছে, এই ভাৰখাদা বুলি কওঁ আমাৰ ভাৰখাদা। আৰু আন এবিধ আমাৰ আগৰ খেতিত লাগিছিলে এই মুখাৰা দিলে নাখায়, নিদিলে খায়, আমাৰ অসমীয়া হেৰিত এইটো এটা আছে। তাৰপিছত আপোনাৰ আছে আমাৰ এইখন বিঘা আছে। তাৰপিছত এই চঢ়া বুলি কওঁ আমাৰ, য'ত আমাৰ বাৰিষা বতৰত আমাৰ গ্ৰাম্য অঞ্চলত এই চঢ়াটো হ'ল অন্যতম। মাছ পানী হ'লে মাছ ইয়াত ধৰা সুবিধা চঢ়া, এইটো চঢ়া। এনেধৰণৰ বিভিন্ন সামগ্ৰী আমি ইয়াত ৰাখিছোঁ। অসমীয়া সমাজৰ পৰা বিলুপ্ত হ'ব ধৰা আৰু অসমীয়া জনজীৱনত ব্যৱহৃত সা সঁজুলিসমূহ আজি নৱপ্ৰজন্ম তথা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে যাতে চিনি পোৱাত সুবিধা হয় তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই এই বিশেষ পদক্ষেপেৰে সা সঁজুলিসমূহ সংগ্ৰহালয়টোত ৰাখিছে। সংগ্ৰহালয়টোত শাৰী শাৰীকৈ থোৱা আছে গৰু গাড়ী, নাঙল, যুঁৱলি, মৈ, হালোৱা জাপি, চেপা, চৰহা, জাকৈ, পল আদি। তাত সজাই থোৱা আছে কাপোৰ বোৱা তাঁতশালত ব্যৱহৃত ৰাহ, মাকো, সূতা, চেৰেকী, মহুৰা। এই সংগ্ৰহালয়টোতে আছে কুলা, চালনী, বঠি, পটাপাতকো, পীৰা আদি সঁজুলিৰ আৰ্হি। লগতে হেৰাই যাব ধৰা ৰেডিঅ', হাৰিকান, লেম্প, কেৰাচিন তেলৰ চাকি, ঢেঁকী, উৰাল আদি সামগ্ৰীসমূহ উপলব্ধ হৈ আছে। ডিৰুৱাৰ সোণাৰাম দাস নামৰ লোকজনে এই সকলোবোৰ সঁজুলিৰ আৰ্হি নিজে তৈয়াৰ কৰি বিদ্যালয়খনক বিনামূলীয়াকৈ প্ৰদান কৰিছে। সোণাৰাম দাস এজন দিন হাজিৰা কৰা লোক। দিনটো আনৰ ঘৰত কাম কৰি নিশাৰ আজৰি সময়ত এই সামগ্ৰীসমূহ প্ৰস্তুত কৰি নতুন ছাত্ৰ ছাত্ৰীসকলৰ কামত আহিব বুলিয়ে সামগ্ৰীসমূহ বিদ্যালয়খনক দান দিছে। এইবোৰ সামগ্ৰী বিদ্যালয়খনৰ বাবে শিক্ষণ সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰা হৈছে, যাতে উঠি অহা নৱপ্ৰজন্মই অসমীয়া জাতীয় জীৱনত ব্যৱহৃত সা সঁজুলিসমূহৰ ওপৰত বিশেষ জ্ঞান লাভ কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কুলেন বৰ্মনে জানিবলৈ দিয়া মতে সকলো বিদ্যালয়ে যদি এনে পদক্ষেপ হাতত লয় তেন্তে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিৰ জ্ঞানৰ লগতে অসমীয়া জনজীৱনৰ বিভিন্ন সংস্কৃতিৰ জ্ঞানো আহৰণ কৰিব পাৰিব।
নমস্কাৰ, মোৰ নাম শ্ৰী মিন্ময় দাস। মই গোপালথান মিছন এম ই স্কুল দিৰাত পঢ়োঁ। মই 7ম শ্ৰেণীৰ ছাত্ৰ হওঁ। আমাৰ এই বিদ্যালয়খনত সংগ্ৰহালয় এটা স্থাপন কৰা হৈছে আৰু সেই সংগ্ৰহালয়টোত বহুতো পুৰণি প্ৰথাৰ বস্তু আছে, যেনেকৈ এইখন মই, নাঙল, এইখন নাঙল আৰু বহুতো বস্তু আছে, যেনেকৈ ধান কটাৰ পিছত এই গৰু গাড়ী, এইবিলাক বস্তু আছে। আৰু যেতিয়া বিহু আহিব যেতিয়া গুড়া খুন্দিব এইটো ঢেঁকী আৰু বহুতো সামগ্ৰী আছে, মাছ মৰা সঁজুলি, যেনেকৈ জাকৈ, পঘা আৰু বহুতো বস্তু আছে। এটা মই কথা ক'বলৈ বিচাৰিছোঁ, আমাৰ নিচিনা বেলেগ বিদ্যালয়েও যাতে এনেকুৱা এটা সংগ্ৰহালয় স্থাপন কৰে আৰু চৰকাৰৰ পৰা মই অনুৰোধ বিচাৰিছোঁ যে আমাক এই সঁজুলিবিলাক সজাই থবৰ বাবে আমাক সংগ্ৰহালয় এটা স্থাপন কৰি দিব লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিম্পল বেজবৰুৱা। মই গোপালধান মিলন এম ই স্কুলৰ 8ম শ্ৰেণীৰ ছাত্ৰ। তাৰ দ্বাৰা আমাৰ আহিব লগা প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে যাতে কিবা শিকিবলৈ পায়, যিহেতু এইবিলাক আজিকালি নোহোৱা হ'বলৈ ধৰিছে। আৰু মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ বিদ্যালয়খনক চৰকাৰে কিবা এটা সহায় কৰে। বিদ্যালয়খনত সংগ্ৰহালয়টোৰ বৰ্ধিত ৰূপ দিয়াৰ বাবে চৰকাৰ আৰু সমগ্ৰ শিক্ষাৰ পৰা আৰ্থিক অনুদান দিলে এক নতুন মাত্ৰা প্ৰদান কৰিব পৰা যাব বুলিও সকলোৱে আশা প্ৰকাশ কৰিছে। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন।